অনলাইন নাই কেছ পইচা লগত নাই তো এতিয়া অনলাইন নাই এটা অনলাইন সিস্টেম নাই দাদা কেছ আরে কেছ তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু আপোনালোকক কৈছিলোঁ যে মই পাৰ্কিং এটা বহুতেই ইণ্টাৰেষ্টিং ঘটনা হৈছিলে আৰু এই ল'ৰাটোৱে দেখিছে আপোনালোকে এই ল'ৰাটোৱে মোক পাৰ্কিং খুজিব আহিছে 20 টকা দেখোন 10 টকাও নহয় 20 টকা ইয়াক পাৰ্কিং দিব লাগে কেই টকা পাৰ্কিং 20 টকা তো বন্ধুসকল ইহঁতৰ মেইন লিডাৰজন ই নহয় সেইজন যে স্কুটি লৈ থকা মানুহজনৰ লগত কথা পাতি আছে সেইজনে ইহঁতৰ মেইন লিডাৰ মানে তো সি কথা পাতিব আৰু মই ইয়াক বাৰে বাৰে কৈছোঁ মোৰ কেছ পইচা নাই তো যদি অনলাইন কৰিব লাগে কোৱা মই কৰি দিওঁ আৰু তোমালোকে মানে কিহৰ কাৰণে পাৰ্কিংটো লৈ আছে মই সুধিলোঁ সি একো উত্তৰ নিদিয়ে সি পুৰা ফিটিং হৈ আছে তো ইয়াৰ লগৰটোক এৰি এতিয়া মাতি আছে চাওঁ কি কৰে লগত কেছ পইচা নাই নহয় আছে অনলাইনে আছে অনলাইনে ঢুকাই দিব মোৰ লগত কেছ পইচা নাই না কেছ পইচা নাই লগত অনলাইন নাই কেছ পইচা লগত নাই তো এতিয়া অনলাইন নাই এটা অনলাইন সিস্টেম নাই দাদা কেছ আরে কেছ পইচা লগত নাই এতিয়া লগত নাই এতিয়া কি কৰিব আৰু আপুনি তেতিয়া যেতিয়া থৈছিলোঁ তেতিয়া ক'ব লাগিছিলে ন পাৰ্কিং আমি ইমান গাড়ী আছে আমি চাব লাগিব ন আমি কি ক'ম তেতিয়া যদি আপুনি ক'ল হয় তেতিয়া মই হয় চাগে যদি আপোনাৰ অনলাইন নাথাকিলে হয় মই বাইকখন নথলোঁ হয় ইয়াতে মই লৈ গ'লোঁ হয় এইবিলাক বেয়া কথা আৰু এটা অনলাইন আছে ন গুগল পে আছে ইয়াৰ মোবাইলত কৰি দিয়া নাই নাই আছে না নাই বে ভাই পার্কিং দিলে কিমান 20 টাকা দিয়া তারা দিয়া 40 টাকা দিব আরে ভাই কেস ইমান কেস নাই তো 20 টাকা এ মারতে বাদ দিয়া না বে মারতে বাদ দিয়া মারা নহলে কেনে কা আজি হোলি হোলি তো আমিও জানো এনে 10 টাকা আজি 20 টাকা না আৰু তেতিয়া ক'ব লাগিছিলে না প্ৰথমতে আপোনাৰ কমে পোৱা নাই বাদ দিয়ক আৰু আপোনাৰ নাজিৰি বাদ দিয়ক আৰু নাজিৰি নাই বেলেগ দিনা আহিব মিলাই দিব গম পাইছে নাই আজি নাই আজি বেলেগ কথা কালি আহিব ন কালি দিব কালি 10 টকা আজিৰ 20 টকা কালি 10 টকা 30 টকা মিলাই দিব নেকি উপায় নাই তোক দি গ'লো কেছ পইচা নাই লগত কি কৰিম এতিয়া দিব নাই দিয়ক নাজিৰি বেলেগ কথা নাথাকিলে বেলেগ থাকিলে তই অনলাইন নাম্বাৰ দিয়া মই দিবৰ কাৰণে ৰেডি আছোঁ হ'ব দিয়ক নো কেছ পার্কিং আছে রে লিভার পার্কিং কোনে কৈছে লিভার পার্কিং ও সাইন কত মারি কইছা ভাই সাইন নাই সাইন মানে তো লগে হ্যাঁ লো এই পার্কিং 20 টাকা আজির কেনে 20 টাকা ও ভাই কিটা গুগল মারি দিবি দে হলিৰ কাৰণে 20 টকা নেকি আপোনাৰ নামটো কি দেখি বিকি ইয়াতে নেকি আচ্ছা তো বন্ধুসকল ই খুবেই মাথা মাৰিছিলে মোৰ পৰা 20 টকাটো ওলাই ল'বলৈ আৰু মই ইয়াক কেছ পইচা নথকা বুলি কৈ মই ক'লোঁ যে তোমাৰ অনলাইন দিওঁ মোৰ কেছ পইচা নাই 1 টকা কেছ পইচা নাই তোমাৰ অনলাইন দিয়া জিপে' কৰা জিপে' নম্বৰটো দিয়া মই জানো ইয়াৰ লগত নাই ইহঁতে মানে এনেই মাথাটো মাৰিছে আজি যেনেকৈ মানে কিবা এটা উঠাব পাৰোঁ আৰু পাৰ্কিং বুলি পাৰ্কিং চাৰ্জ বুলি কয় আৰু কি কয় আপোনালোকে শুনিছে হলিৰ কাৰণে 20 টকাত 10 টকাৰ ঠাইত 20 টকা তো এনেকুৱাবিলাকৰ পৰা আপোনালোকে ফেঞ্চিত বাচি থাকিব কাৰণ ইহঁতে এনেই আহি তোমাৰ পৰা পাৰ্কিং চাৰ্জ লৈ আৰু তোমাৰ যদি বাইকখন তাত হেৰাই ইহঁতে দিব নেকি একো নিদিয়ে সিহঁতে কোনো নাচায় অকল আহিব তোমাৰ যেতিয়া তুমি বাইকখন ওলাই দিব যাবা তেতিয়া তোমাৰ পৰা পাৰ্কিং বিচাৰিব আহিব তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে আৰু নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই